নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰ্বাচন সমাগত। আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? কংগ্ৰেছ নে বিজেপি? বিজেপি নালাগে। বিজেপি দি কি হ'ব? আমাক কংগ্ৰেছ চৰকাৰ লাগে। কংগ্ৰেছ চৰকাৰ আমাক লাগিবই কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছক কোনো পৰাজিত কৰিব নোৱাৰে। আৰু গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। গৌৰৱ গগৈ এইবাৰ মুখ্যমন্ত্ৰী হ'বই। গৌৰৱ গগৈক কোনো পিছ পেলাব নোৱাৰে। গৌৰৱ গগৈক কোনো পৰাজিত কৰিব নোৱাৰে। এইবাৰ যোৰহাট সমষ্টিবাসীয়ে গৌৰৱ গগৈ বিচাৰিছে। গৌৰৱ গগৈ জয় হ'ব আৰু গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ'বই। চিধা কথা কৈ দিছোঁ। বিজেপি নালাগে। বিজেপিৰ উৎপাত বেছি হৈছে। এই বিজেপিয়ে হিন্দু মুছলিম মিয়া বাংলাদেশী এইবোৰ কৰি থাকে, সাম্প্ৰদায়িক মন্তব্য কৰি থাকে। আৰু আমাৰ কিছুমান মুছলমান মানুহে সীমান্তক গামোচা পিন্ধাই মিঠাই দিয়ে। ঠিকে আছে বাৰু, লাগি থাকা। কিন্তু মই বিচাৰোঁ আমাক কংগ্ৰেছ চৰকাৰ লাগিব। এইবাৰ কংগ্ৰেছ চৰকাৰ আহিব। বিজেপি চৰকাৰ এইবাৰ নাহে। কংগ্ৰেছ চৰকাৰ এইবাৰ আহিব, অহাটো খাটাং। আৰু এইবাৰ গৌৰৱ গগৈ জিকিব। গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। অ'কে, এইবাৰ অসমবাসীয়ে বিজেপিক বিচৰা নাই। অ'কে, এইবাৰ অসমবাসীয়ে কংগ্ৰেছ চৰকাৰ বিচাৰিছে আৰু কংগ্ৰেছ চৰকাৰ এইবাৰ আহিবই। কংগ্ৰেছ চৰকাৰে অসমত চৰকাৰ গঠন কৰিব আৰু গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ'ব। চিধা কথা কৈ দিছোঁ। লাইক কৰি দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ফ'ল' কৰি দিয়া। ধন্যবাদ।